জুবিন গাৰ্গৰ মৃত্যুক লৈ পাঁচটাকৈ বিগ আপডেট। শেহতীয়াকৈ SITয়ে লাভ কৰা তথ্য অনুযায়ী জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল। হয়, ছিংগাপুৰত থকা প্ৰৱাসী অসমীয়াসকলে যি তথ্য দিছে তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে, জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল। কি ভাষ্য দিলে ছিংগাপুৰত থকা প্ৰৱাসী অসমীয়াসকলে? আপুনি শুনিলে আপোনাৰ বুকু কঁপি উঠিব। আমাৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ আৰু এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ এতিয়াই ফলো কৰি ৰাখক। আজিৰ ভিডিঅ'টো এটা নিশ্চয় শ্বেয়াৰ কৰিব। বন্ধুসকল, কেনেকৈ হত্যা কৰা হ'ল জুবিন গাৰ্গক? গৰিমা গাৰ্গেও কিছুমান এনেকুৱা তথ্য দিছে, সেই তথ্য অনুযায়ী লগতে ছিংগাপুৰত থকা প্ৰৱাসী অসমীয়াসকলৰ তথ্য অনুযায়ী জুবিন গাৰ্গক হত্যা কৰা হ'ল। সবিশেষ জনাইছো, ভিডিঅ'টো অলপো স্ক্ৰিপ্ট নকৰিব। আপুনি জুবিনদাৰ ন্যায় বিচাৰি কমেণ্ট বক্সত জাষ্টিছ ফৰ জুবিন নিশ্চয় লিখিব। যিদিনা ইয়ৰ্ড পাৰ্টিলৈ লৈ যোৱা হৈছিল জুবিন গাৰ্গক, সেইদিনা ৰাতিপুৱাৰ পৰা জুবিন গাৰ্গক একো খাব দিয়া হোৱা নাছিল। খাব দিয়া হোৱা নাছিল ব্ৰেকফাষ্ট, খাব দিয়া নাছিল টেবলেট। জুবিন গাৰ্গৰ বেগত পোৱা টেবলেটসমূহ আছিল ভিটামিন লগতে প্ৰেছাৰৰ টেবলেট। যি টেবলেট প্ৰত্যেক দিনা ৰাতিপুৱা ব্ৰেকফাষ্টৰ পিছত খাবলগীয়া হৈছিল জুবিন গাৰ্গৰ। কিন্তু সেইদিনা মেনেজাৰ সিদ্ধাৰ্থই সেইবিলাক খাব দিয়া নাছিল। ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰোৱা হোৱা নাছিল। ব্ৰেকফাষ্টৰ পিছতে জুবিন গাৰ্গে সেই টেবলেটসমূহ খায় আৰু সেইদিনা কোনো ব্ৰেকফাষ্টৰ ব্যৱস্থা কৰা নাছিল সিদ্ধাৰ্থ শৰ্মাই। আৰু ব্ৰেকফাষ্ট নকৰাৰ বাবে জুবিন গাৰ্গে টেবলেটসমূহ নাখালে। হোটেলৰ পৰা পোনপটীয়াকৈ ইয়ৰ্ড পাৰ্টিলৈ গুচি যায় আৰু তাতে এই ভয়ংকৰ ঘটনা ঘটি যায় জুবিন গাৰ্গৰ লগত। হয়, সবিশেষ আপোনালোকৰ মাজত তুলি ধৰিছো। ভিডিঅ'টো অলপো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাব। ব্ৰেকফাষ্ট নকৰাকৈ জুবিন গাৰ্গক লৈ গৈছিল হোটেলৰ পৰা। 19 ছেপ্টেম্বৰত জুবিন গাৰ্গে খোৱা নাছিল টেবলেট। হয়, ৰাজ্যবাসীক দিবলৈ ওলাইছো জুবিন গাৰ্গৰ মৃত্যুক লৈ 5টা বিগ আপডেট। হয়, ইতিমধ্যে আহি পৰিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ 5টাকৈ বিগ আপডেট। মুখ খুলিলে গৰিমা শইকীয়া গাৰ্গে। ছিংগাপুৰত নেগলেক্ট কৰা হৈছিল জুবিন গাৰ্গক। জুবিন গাৰ্গ ভাগৰুৱা হৈ নিথৰুৱা হৈ পৰিছিল। কিয় ছিংগাপুৰত এনেকুৱা হ'ল জুবিন গাৰ্গৰ লগত? ইয়ৰ্ড পাৰ্টিত যোৱাৰ সময়ত জুবিন গাৰ্গে বেগত ভৰাই গৈছিল টেবলেট। প্ৰেছাৰৰ টেবলেট খাই আছিল জুবিনে। ভিটামিনৰ টেবলেট খাই আছিল জুবিন গাৰ্গে। কিন্তু 19 ছেপ্টেম্বৰত খোৱা নাছিল জুবিন গাৰ্গে টেবলেট। ব্ৰেকফাষ্ট নকৰাকৈ হোটেলৰ পৰা জুবিন গাৰ্গক লৈ যোৱা হৈছিল। হয়, ব্ৰেকফাষ্ট নকৰাকৈ জুবিন গাৰ্গক হোটেলৰ পৰা লৈ যোৱা হৈছিল। জুবিন য'তে যায় তালৈকে টেবলেটসমূহ লৈ যায়। 19 ছেপ্টেম্বৰত ব্ৰেকফাষ্ট কৰিবলৈ হয়তো পোৱা নাছিল জুবিন গাৰ্গে। ৰহস্যজনকভাৱে জুবিন গাৰ্গক টেবলেটটো খাবলৈ দিয়া নহ'ল। জুবিনৰ দোষীক আটাইতকৈ চৰম শাস্তি দিবই লাগিব। ডাঙৰ মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ। আপুনি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী হিচাপে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, লগতে কমেণ্ট বক্সত জাষ্টিছ ফৰ জুবিন নিশ্চয় লিখিব। এনেধৰণৰ